হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া নাইট ক্ৰীম, যিটোৱে নেকি আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত ভালে ৰখাত বহুত বেছি সহায় কৰিব আৰু মুখৰ দাগবিলাকো নোহোৱা হ'ব। তেতিয়াহ'লে ব'লকচোন এই নাইট ক্ৰীমটো মই কেনেদৰে বনাইছিলোঁ মই সকলোবোৰ আপোনালোকক আজি দেখাম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো চাই পেলাই মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই লৈছোঁ এপিচ পকা অমিতা। যিহেতু আজি নাইট ক্ৰীমটো অমিতাৰে হয়, সেইকাৰণে মই প্ৰথমে এপিচ অমিতা লৈ লৈছোঁ। আৰু অমিতা পিচ পকা অমিতা কিন্তু অমিতা পিচ মই ভালদৰে বাকলিখিনি গুচাই পেলাই মিহি কৰি ল'ম, মানে মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই ভালদৰে মিহি কৰি ল'ম। পকা অমিতাবোৰ খাই ভাল লাগে নহয়নে? মই যে পকা অমিতা খাই বহুত বেছি ভাল পাওঁ। আৰু এয়া মই মিক্সাৰ এটাত অমিতাখিনি ভালদৰে সৰু সৰু টুকুৰা কৰি কাটি পেলাই গুড়ি কৰি ল'ম। আৰু যদিহে আপোনালোকৰ অমিতাটো বহুত বেছি পকি যোৱা হয়, তেতিয়াহ'লে হাতেৰে পিটিকি ল'লেও হ'ব। আৰু এয়া মই এতিয়া হাতেৰে ইয়াত কিছুমান সৰু সৰু গোটা গোটা হৈ ৰৈ গৈছিলে, সেইখিনি ভালদৰে গুচাই ল'ম, নহ'লে ক্ৰীমটো ভাল নহ'ব। এয়া মই হাতেৰে গোটা গোটাখিনি গুচাই লৈছোঁ। আৰু লৈ পেলাই মই এতিয়া ইয়াত দি দিম 1 চামুচ মৌ। মৌখিনি দি পেলাই মই এইখিনি ভালদৰে মিক্স কৰি ল'ম, যাতে এইখিনি ভালদৰে লগ হৈ যায়। আৰু এতিয়া ইয়াত মই দিম 1 চামুচ এল'ভেৰা জেল। ইয়াত সকলোবোৰ বস্তু সমান সমান পৰিমাণৰ দি যাব। দি পেলাই এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত মই দিম একেবাৰে ইম্পৰ্টেণ্ট বস্তুটো হৈছে আলমণ্ড অইল। আলমণ্ড অইলৰ সলনি আপোনালোকে কোকোনাট অইলো ব্যৱহাৰ কৰিব পাৰে। মুঠতে ঠাণ্ডাৰ দিনত যে অইলটো বহুত বেছি জৰুৰী হয় স্কিনৰ কাৰণে। আৰু এই ক্ৰীমটো আপোনালোকে নিজে ব্যৱহাৰ কৰি চাবচোন কিমান বেছি ভাল ফল পায়। আৰু ৰাতি লগাই পেলাই থৈ দিব, আৰু ৰাতিপুৱা উঠি মুখখন ভালদৰে কুহুমীয়া পানীৰে ধুই পেলাবচোন। ৰিজাল্ট আপোনালোকে নিজে নিজে গম পাব। আৰু এতিয়া ইয়াত মই দিছোঁ 2টা ভিটামিন ই কেপচুল। দি পেলাই এই চেম প্ৰচেছত এইখিনি ভালদৰে লৰাই লৈছোঁ মই। ইয়াত গোটেইকেইটা বস্তু একেলগে ঢালি নিদিব, এটা এটাকৈ দি পেলাই এটা মিক্স কৰি এটা দি দিব। আৰু এতিয়া একেবাৰে শেষত মই ইয়াত দিছোঁ অলপমান গ্লিচাৰিন। গ্লিচাৰিন কিন্তু আপোনালোকে 1 চামুচ নিদিলেও হ'ব, অলপ কম পৰিমাণে দিলেও হ'ব। দি পেলাই এতিয়া এইখিনি মই ভালদৰে লগ কৰি ল'ম। আৰু এয়া মোৰ নাইট ক্ৰীম ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি মই নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিম। আৰু এইটো এটা সৰু টেমা এটাত মই ৰাখি থৈ দিম। এইখিনি আপোনালোকে বহুত দিনলৈকে ৰাখি থ'ব পাৰিব। ফ্ৰিজত নথলেও হ'ব, যিহেতু ঠাণ্ডাৰ দিন বেয়া হৈ নাযায়। এয়া চাওক মোৰ ইমান ধুনীয়া নাইট ক্ৰীম ৰেডি হৈ গ'ল। এইটো মই নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিম। অলপমান সময় মই এইটো এনেদৰে ৰাখি দিম, মানে বস্তুখিনি ভালদৰে মিহলি হ'ব দেখাম বাৰু আপোনালোকক। আৰু ৰ'বচোন এইখিনিতে ছোৱালীজনীয়ে দেখা ৰ'বা, এয়া চাওকচোন। এয়া দেখিলে নহয় আপোনালোকে, তাই মানে ছবি আঁকি আছে আৰু আপোনালোকক বোলে দেখাব লাগে, তাকে কৈছে। এতিয়া নহ'লে আৰু কিছু সময় পাছত নাইট ক্ৰীমটো লগাই পেলাই আপোনালোকক দেখাই আছোঁ। আৰু এয়া এতিয়া মই ভাত পানী খাই মেলি আজৰি হৈ আহি গ'লোঁ আৰু মুখখনো ভালদৰে ধুই আহিলোঁ।
আৰু এতিয়া এই নাইট ক্ৰীমটো যে বনাইছিলোঁ এইটো লগাই দেখাম আপোনালোকক চাওকচোন কিমান ধুনীয়া হৈ আছে এয়া হাতখনত মই লগাই লৈছোঁ এনেদৰে আৰু এয়া এতিয়া মই এইখিনি লগোৱা হৈ গ'ল আৰু ৰাতিপুৱা নৰ্মেল পানীৰে এইখিনি মই ধুই পেলাই আপোনালোকক দেখাম বাৰু কেনেকুৱা হয়